নমস্কাৰ সুপাৰসনিক আসাম-GK লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিকোনো কম্পিটিটিভ এক্সামৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। বতাহৰ সঠিক দিশ নিৰ্ণয় কৰা যন্ত্ৰবিধৰ নাম কি? হোৱাট ইজ দ্য নেম অফ দ্য ডেভিছ ডেট ডিটাৰমাইন্স দ্য একজেক্ট ডাইৰেকশ্যন অফ দ্য উইণ্ড? কাৰেক্ট আনচাৰ অপশ্যন 3 উইভেন। ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম কি? What is the name of the seismic measuring instrument? Correct answer option 1 seismograph. অশ্বক্ষুৰাকৃতিৰ হ্ৰদ সৃষ্টি হোৱা ঠাই হ'ল The Horseshoe Lake is formed in the following places. Correct answer option 2 নদী উপত্যকা। উত্তৰ পূব ভাৰতৰ আটাইতকৈ জনবহুল ৰাজ্যখনৰ নাম কি? What is the name of the most populous state in the northeast India? Correct answer option 1 অসম। উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? What is the name of the largest state in the northeast India? Correct answer option 2 অৰুণাচল প্ৰদেশ। উত্তৰ পূব ভাৰতৰ মুঠ ৰাজ্য কেইখন? How many states are there in the northeast India? Correct answer option 1 8খন। ভাৰতীয় জাতীয় কংগ্ৰেছৰ পিতৃ কোন? Who is the father of the Indian National Congress? Correct answer option 3 এলেন অক্টেভিয়ান হিউম। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? Who was the first president of the Indian National Congress? Correct answer option 1 উমেশ চন্দ্ৰ বেনাৰ্জী। ভাৰতৰ জাতীয় সংগীত কিমান চনত পোনপ্ৰথমবাৰৰ বাবে ভাৰতৰ জাতীয় কংগ্ৰেছৰ কলকাতা অধিৱেশনত গোৱা হৈছিল? In which year was the national anthem of India sung for the first time at the Kolkata session of the National Congress of India? Correct answer option 1 27 ডিচেম্বৰ 1911। 1929 চনত ডিচেম্বৰত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ লাহোৰ অধিৱেশনৰ সভাপতি কোন আছিল? Who was the president of the Lahore session of the Indian National Congress held in December 1929? Correct answer option 4 জৱাহৰলাল নেহৰু। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল? Who was the first women president of the Indian National Congress? Correct answer option 2 এনি বেসান্ত। ভাৰতৰ জাতীয় কংগ্ৰেছৰ সভানেত্ৰী হোৱা প্ৰথম ভাৰতীয় মহিলা কোন? Who was the first Indian women to become to the president of the National Congress of India? Correct answer option 1 সৰোজিনী নাইডু। এনি বেসান্তে কিমান চনত হমৰুল লীগ প্ৰতিষ্ঠা কৰিছিল? In which year did Annie Besant found the Home Rule League? Correct answer option 1 1916। বাল গংগাধৰ তিলকে কিমান চনত হোম ৰুল লীগ প্ৰতিষ্ঠা কৰিছিল? In which year did বাল গংগাধৰ তিলক found the Home Rule League? Correct answer option 1 1916। হোম ৰুল লীগ প্ৰথমে কোনে প্ৰতিষ্ঠা কৰিছিল? Who first founded the Home Rule League? Correct answer 1 বাল গংগাধৰ তিলক। কাউলিন ৰিজাৰ্ভ অসমৰ কোনখন জিলাত পোৱা যায়? কাউলিন ৰিজাৰ্ভছ আৰ ফাউণ্ড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? কাৰেক্ট আনচাৰ অপশ্যন 1 কাৰ্বি আংলং। অসমৰ পৰা প্ৰথম মহিলা পদ্মশ্ৰী বঁটা বিজয়ী কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট উইমেন পদ্মশ্ৰী উইনাৰ ফ্ৰম আছাম? কাৰেক্ট আনচাৰ অপশ্যন 1 অমলপ্ৰভা দাস। বাইডিমা কোন সম্প্ৰদায়ৰ এটা পৰম্পৰাগত নৃত্য? বাইডিমা ইজ এ ট্ৰেডিশ্যনেল ডান্স অফ হুইচ কমিউনিটি? কাৰেক্ট আনচাৰ অপশ্যন 2 ডিমাচা কছাৰী।
চিৰচেনেহী মোৰ ভাষা জননী গীতটো কোনে ৰচনা কৰিছিল? হু কম্প'জ দ্য ছং চিৰচেনেহী মোৰ ভাষা জননী? কাৰেক্ট এনচাৰ অপশ্যন 1 মিত্ৰদেৱ মহন্ত। ৰামচৰিত মানস কোনে ৰচনা কৰিছিল? হু ৰট দ্য ৰামচৰিত মানস? কাৰেক্ট এনচাৰ অপশ্যন 1 তুলসী দাস। কোনে প্ৰথমে ভাগৱত গীতা ইংৰাজীলৈ অনুবাদ কৰিছিল? হু ৱাজ দ্য ফাৰ্ষ্ট টু ট্ৰান্সলেট দ্য ভাগৱত গীতা ইনটু ইংলিছ? কাৰেক্ট এনচাৰ অপশ্যন 3 চাৰ্লছ উইলকিন্স। ৰাষ্ট্ৰীয় সংগীতৰ হিন্দী সংস্কৰণ কেতিয়া গ্ৰহণ কৰা হৈছিল? When was the Hindi version of the national anthem adopted? Correct answer option 1 24 জানুৱাৰী 1950। ভাৰতৰ জাতীয় কংগ্ৰেছৰ কোনটো অধিৱেশনত ভাৰতীয় জাতীয় সংগীতটো প্ৰথমবাৰৰ বাবে গোৱা হৈছিল? The national anthem of India was sung for the first time at which session of the National Congress of India? Correct answer option 2 কলকাতা। হৰিজন সংঘ কোনে প্ৰতিষ্ঠা কৰিছিল? Who founded the হৰিজন সংঘ? Correct answer option 2 মহাত্মা গান্ধী। হয়গ্ৰীব মাধৱ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? The হয়গ্ৰীব মাধৱ temple is situated on which hill? Correct answer option 1 মণিকোট পাহাৰ। যদি ভিডিঅ'টোৱে আপোনাক উপকৃত কৰিছে তেন্তে এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম।